নমস্কাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বিআইবি ইউটিউব চেনেল চাই থকাৰ বাবে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টোত কেইবাটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু এইচএছ এক্সামৰ ওচৰ চাপি আহিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাতি ইতিমধ্যে সাব্যস্ত আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মেট্ৰিক পৰীক্ষাৰ 2023 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকতৰ এনচাৰ শ্বীট কেনেকৈ হ'ব, ইয়াত আজি এই মুহূৰ্তত সবিশেষ কৈ দিছে সেৱা ফালৰ পৰা। এই মুহূৰ্তত জনাবলৈ ওলাইছোঁ যে সেৱা ফালৰ পৰা প্ৰশ্ন কাকতৰ এনচাৰ শ্বীট কেনেকুৱা হ'ব, কেনেকৈ লিখিব লাগিব, সবিশেষ কৈ দিছে। যদিও ব্লেংক শ্বীট যদিও জমা দিব লগা হয়, তথাপিও ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ভালকৈ লিখিব লাগিব আৰু অবজেক্টিভৰ প্ৰশ্ন উত্তৰবিলাকৰ এনচাৰ শ্বীট ওপৰত বান্ধি দিব লাগিব। পদৰ নতুন আপডেট আহিছে নেকি আৰু এইচএছ এক্সামক লৈ ছাত্ৰ ছাত্ৰীসকলৰ মন্তব্যসমূহ দেখাবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, স্ক্ৰীনৰ ওপৰত স্পষ্টকৈ দেখুওৱা হৈ আছে ছাত্ৰ ছাত্ৰীসকলৰ মন্তব্য। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ফাইনেলি এইচএছ এক্সামৰ পিছুৱাই দিলে নে নাই, সবিশেষ ভিডিঅ'টোৰ মাজত আলোচনা কৰিম। ইয়াত চোৱা ছাত্ৰ ছাত্ৰীসকলৰ কমেণ্ট কেনেকুৱা। এইচএছ পৰীক্ষা 1 মান্থ পিছুৱাই দিব বুলি কিবা লিখিছে, চাইছ। প্লিজ মাৰ্চ মাহত 20 তাৰিখে দিয়ক এক্সাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে স্পষ্টকৈ দেখুওৱা হৈছে প্লিজ এক্সাম পিছুৱাই দিয়ক, আমাৰ চিলেবাছ কমপ্লিট হোৱা নাই। কালিয়ে বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে ইয়াত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মত কি এক্সামৰ বিষয়ে ভিডিঅ'টোৰ কমেণ্টৰ যোগেদি জনাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত এপ্ৰিলত পাতিব লাগে এক্সাম, ইয়াত প্ৰিয়ংকা পৰাই কমেণ্ট কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত প্লিজ এক্সাম হ'ব নালাগে এপ্ৰিলত, ইয়াত কি বুলি দেখুৱাই আছে চোৱা। চিলেবাছ কমপ্লিট হোৱা নাই, এক্সাম পিছুৱাই দিব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তুমি এইচএছ এক্সাম দিবা বুলি ভাবি আছা আৰু প্ৰিপাৰেশ্যন কৰি আছা, গতিকে ছ'চিয়েল মিডিয়াত আজে বাজে কমেণ্ট দি নাথাকি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এক্সামটো 20 ফেব্ৰুৱাৰীৰ পৰাই অনুষ্ঠিত হ'ব, যিহেতু এক্সামত প্ৰিপাৰেশ্যন ভালকৈ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জব আপডেটৰ খবৰ এইটো চেনেলৰ যোগেদি উপস্থাপন কৰা হ'ব। এইচএছ আৰু এইচএলচি এক্সামৰ খবৰ এইটো চেনেলৰ যোগেদি উপস্থাপন কৰা হ'ব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা।